কৈছে তুমি মাছাজ পাৰ্লাৰত কাম কৰিলে তুমি বহুত টকা পইচা ইনকাম কৰিব পাৰিবা। তাৰপিছত জেন্সে বহুত বেয়া অশ্লীল ইংগিত দিয়ে, বহুত বেয়া বেয়া কৰ্ম কৰিব বিচাৰে। তাৰপিছত মই ওলাই আহোঁ। মই ছোৱালীজনী ইয়াৰ পৰা উলিয়াইছো, তাই মদাহী হয়, তাই মাৰপিট কৰে হা। মোৰ লগত সবুত আছে, মোৰ লগত প্ৰুফ আছে, ভিডিঅ' ফুটেজ আছে, তাই মাৰি থাকে, পিটি থাকে আৰু তাই মদ খায়। এই কথাখন লুকাবৰ কাৰণে এতিয়া মোৰ ওপৰত মিছা বদনাম দিছে। যদি মই ইমান দিনে তাক বেয়া কামেই কৰিব দিছিলোঁ, তেতিয়াহ'লে 1.5 বছৰ ধৰি তাই কি কৰি আছিলে? 1.5 বছৰ ইয়াত কাম কৰি আছিলে। তাৰপিছত ইয়াৰ পৰা যেতিয়া মই উলিয়াই দিলোঁ, উলিয়াই দিয়াৰ পাছত এতিয়া মোক মিছা বদনাম দি আছে। মোক প্ৰুফ লাগে, মোক প্ৰুফ দিয়ক। মই কেতিয়া বেয়া কাম কৰালো, মোক প্ৰুফ দিয়ক। কি প্ৰুফ দিছে? কি প্ৰুফ দিছে? সেইটো বাদ দিয়ক, নাই প্ৰুফটো দেখাব লাগিব। মই প্ৰুফ দিম, মোৰ প্ৰুফটো চাওক। দেখাওক আপুনি। কি প্ৰুফ আছে দেখা? মোৰ প্ৰুফ মই দেখাই আছোঁ। কেমেৰা দেখাওক। কি মাৰপিট কৰিব গৈ আছে এতিয়া? দেখা দেখি মাৰপিট হৈছে, চাওকচোন আপোনাৰ। তাৰপিছত তাতে যে মাছাজ হয় মই নাজানো। তাৰপিছত মোক কৈছে তুমি মাছাজ পাৰ্লাৰত কাম কৰিলে তুমি বহুত টকা পইচা ইনকাম কৰিব পাৰিবা। তাৰপিছত মই কৈছোঁ মাছাজ পাৰ্লাৰত যদি মাছাজ কাম কৰোঁ কেনেকৈ মই পইচা ইনকাম কৰিম এনেকুৱা কৈছোঁ। হয় তুমি মাছাজ কামটো কৰাচোন ফাৰ্ষ্ট এনেকুৱা কৈছে। তেতিয়া মই কৈছোঁ যে মইতো মাছাজ নাজানো, মোক মাছাজটো শিকাই দিয়ক। তেতিয়া মোক মাছাজটো শিকাই দিছে। শিকাই দিয়াৰ পিছত মই মাছাজ কাম কৰিলোঁ। তাতে লেডিজ কোনো নাযায়, চব জেন্সে যায়। তাৰপিছত জেন্সে বহুত বেয়া অশ্লীল ইংগিত দিয়ে, বহুত বেয়া বেয়া কৰ্ম কৰিব বিচাৰে। তাৰপিছত মই ওলাই আহোঁ। ওলাই অহাৰ পিছত মৌচুমী চাংমাই মোক জোৰ জবস্তি মানে ভিতৰত সোমাই দিয়ে। এইটো কাম নকৰিলে তুমি নহ'ব, তুমি কৰিবই লাগিব, কাৰণ মোৰ চিনাকি ক্লাইণ্ট হয় এনেকুৱা কয়। তাৰপিছত মই কাম কৰি আছোঁ। মই কৈছোঁ মেম মই এনেকুৱা কৰিব নোৱাৰিম, মোৰ হাজবেণ্ড আছে, মোৰ ঘৰৰ ফেমিলি আছে, মই এইটো কাম কৰিব নোৱাৰোঁ। মই বাৰ বাৰ কৈছোঁ। তাৰপিছত কৈছে নহ'ব, তুমি এইটো কাম কৰিব নোৱাৰিলে তুমি ওলাই যাবা এনেকুৱা কৈছে। মই কৈছোঁ ঠিক আছে, মই যদি আপুনি এইটো কাম কৰিব নালাগে মই ওলাই যাম। তাৰপিছত মই আছোঁ, আজি 2 বছৰৰ পৰা মই তাতে আছোঁ। মাছাজো কৰিছোঁ বা এইটো বিউটিৰ কামো কৰিছোঁ। তাৰ আজি 2 সপ্তাহ আগত কি কৰিছে, মোক ক্লাইণ্ট এজন আহিছে, মোক ভিতৰত একদম বেয়া কাম কৰিব দিছে, মই কৰা নাই। তাৰপিছত মোক বাৰ বাৰ কৈ আছে তুমি যদি এইটো কাম কৰিব নোৱাৰা তুমি গাঁৱৰ ছোৱালী আনা। মোক কৈছে তুমি যদি এইটো কাম কৰিব নোৱাৰা তুমি গাঁৱৰ পৰা ছোৱালী আনা, আনি কিনে তুমি এইটো কাম কৰিব দিয়া, তেতিয়াহে তুমি টকা পাবা। আৰু মই এটা জানো, তাই বাহিৰত ছোৱালী ছাপ্লাই দিয়ে, কলিকতা আৰু এইটো কি
কিবা বেলেগ বেলেগ জাগা আছে বাহিৰৰ ফালে কিবা জাগা আছে এইফালে ৰায়পুৰত মোক যাব জবলপুৰ ৰায়পুৰ বিহাৰত এইটো মৌচুমী চাংমা হয় মৌচুমী চাংমা ট্ৰুস্পা হয় হয় পাৰ্লাৰখনৰ নামটো কি ট্ৰুস্পা ট্ৰুস্পা হয় কিমান দিনৰ পৰা আপুনি 2 বছৰ ধৰি আজি 2 বছৰৰ পৰা মোক বহুত বেয়া মানে অশ্লীল ব্যৱহাৰ কৰিছে বহুত বেয়া ইংগিত দিছে তাৰপিছতো মোক নোৱাৰিলে তাই এইটো কাম কৰিবৰ কাৰণে বহুত জোৰ কৰিছে তাৰপিছত ক্লায়েণ্টক এটাই কথা ক'ব বহুত মাৰিছে মোক এইবিলাক মাৰিছে চাব পাৰে আপোনালোকে বহুত ইফালেও মাৰিছে মোক বহুত বেয়া কাম কৰিব দিয়ে তাই আপোনালোকে চাব পাৰে এইবিলাক চাওক মোক মাৰিছে তাই মাৰাৰ পিছত মই ওলাই আহিছোঁ ওলাই অহাৰ পিছত শ্বৰ্ট ড্ৰেছ পিন্ধিব দিয়ে তাই মানে জিন্স পিন্ধিলে এনেকুৱা কাপোৰ পিন্ধিলে নহ'ব শ্বৰ্ট ড্ৰেছ পিন্ধিব দিয়ে আৰু শ্বৰ্ট টপ পিন্ধিব দিয়ে এনেকুৱা কাপোৰ পিন্ধিব দিয়ে আছে মোৰ মোবাইলত ফটো আছে আপোনালোকে চাব পাৰে এনেকুৱা কাষ্টমাৰক ক'ব যে 2500 কাউণ্টাৰত দিয়া আৰু 3000 ভিতৰত দিব লাগিব ভিতৰত চেক্স কৰিব দিয়ে তাৰপিছত মই কৈছোঁ মই এইটো কাম নকৰোঁমে মোক ওলাই যাব দিয়ক মই ওলাই আহিবৰ সময়ত মোক মানে বহুত বেয়াকৈ মাৰিছে সিহঁতে মাৰাৰ পিছত মই পল্টন বজাৰ তাতে থানাত এজাহাৰো দিছোঁ পল্টন বজাৰ থানাত কেতিয়া দিছিলে আজি 2 সপ্তাহ আগত মই এজাহাৰ দিছোঁ পল্টন বজাৰ থানাই একো ডিচিশ্যন নল'লে তাৰপিছত তাই গৈছে মৌচুমী চাংমা গৈছে মৌচুমী চাংমা গৈছে ময়ো গৈছোঁ যোৱাৰ পিছত মৌচুমী চাংমাৰ পৰা কিবা পইচাই লৈছে নে কিনে মই নাজানো কিন্তু মৌচুমী চাংমা গৈছে যে 10,000 টকা দিছোঁ সেইটো কাৰণে কেছটো উঠি গৈছে সেইটো মই শুনিছোঁ আৰু তাৰপিছত মই তাৰ পৰা ওলাই আহিলোঁ আহি কিনে মই বাহিৰত কাম বিচাৰি আছোঁ মই বাহিৰত কাম বিচাৰি আছোঁ মোক মানে এই গুৱাহাটীত মানে কাম কৰিব দিয়া নাই তাই তাৰপিছত মই ভাবিছোঁ যে ট্ৰুস্পাৰ পৰা ওলাই মই সীমা প্লাজাত কোনোবা এটা বেলেগ জেগাত মই কাম কৰিম কিন্তু তাই মোক দিয়া নাই ইয়াতে সোমাব দিয়া নাই ইয়াতে আমাৰ ইয়াৰে বিল্ডিঙৰ মালিকৰ পৰা চহী লৈছে যে তাই পূজা নামৰ ছোৱালীজনীৰ পৰা এনেকুৱা সোমাব নিদিব তাই এনেকুৱা ছ'চাইটি আছে ছ'চাইটিত মানে এখন কিবা লিখিতভাৱে আবেদন লিখিছে লিখি কিনে মোক সোমাব দিয়া নাই আৰু তাই তাৰপিছত মই পল্টন বজাৰ থানাত যেতিয়া লিখিলোঁ পল্টন বজাৰ থানাই একোৱেই নকৰিলে তাইৰ ওপৰত তাৰপিছত যোৱাকালি কি হৈছে মোৰ ইনভেষ্টিগেটিং অফিচাৰ কোন আছিলে পল্টন বজাৰ থানাৰ ছাৰজনৰ নাম ইমান মই নাজানো আপুনি 2 বছৰৰ পৰা যে এইখিনি ভুক্তভোগী হৈ আছিল কিয় ইমান দিনৰ পাছত যে আপুনি এনেকৈ ক'বলৈ আগবাঢ়ি আহিলে তাৰ আগতে কিয় এনেকুৱা পদক্ষেপ ল'লে মই গুৱাহাটীত ফাৰ্ষ্ট আহিছোঁ মই নাজানো যে গুৱাহাটীৰ পৰা মই নাজানো যে মোৰ চিনাকি নাই মই ভাবিছোঁ মই তাৰ পৰা ওলাৰ পিছত মই কি কৰি কাম কৰিম এইটো ভাবিছোঁ কিন্তু দুখীয়া হোৱাৰ পিছত ইমানখিনি অশান্তি কৰিব নালাগে মানুহ দুখীয়া হ'ব পাৰে কিন্তু ইমান তললৈ নামিব নালাগে এনেকুৱা স্পা বন্ধ কৰি দিব লাগে মোৰ হিচাপত বহুত অশান্তি কৰিছে তাই বহুত অশান্তি কৰিছে মানুহ দুখীয়া হ'ব পাৰে বহুত তাই নিজৰ ভনীয়েকক আনিছে নিজৰ মাকক আনিছে আনি কিনে স্পাত কাম কৰিব দিছে কিন্তু এনেকুৱা স্পা এখন থকাতকৈ নথকাই ভাল এখন স্পাৰ কাৰণে গোটেই স্পা বন্ধ হৈ যাব মানুহে স্পা মানে কি মাছাজ হয় মই বহুখিনি তাই মানে মোক বহুত কথা শ্বেয়াৰ কৰিছিল এইটো কাৰণত ময়ো ভাবিছোঁ তাইৰ কথাখিনি মই শুনি কিনে মই এদিন হ'লেও মই সত্যত যাম মই এইটোৱে ভাবিছোঁ তাই মোক বাৰ বাৰ কৈছে পূজা তুমি এইটো কথা কাকো নক'বা তুমি বাহিৰত বহুত টকা ইনকাম কৰিবা তোমাৰ হাজবেণ্ডক এৰি দিয়া তাই নিজৰ গিৰিয়েক নাই 3টা ল'ৰা ছোৱালী এৰি কিনে তাই ওলাই আহিছে মোকো এইটো মানে ব্যৱহাৰ দিব বিচাৰিছে মই যোৱা নাই মোক এটাই কৈছে তুমি এটা কাম কৰা হাজবেণ্ডক এৰি দিয়া তুমি বহুত টকা ইনকাম কৰিবা মোক এইটো কৈছে তাৰপিছত মই বেলেগ মানুহ এজন লগ পাইছোঁ মই মানুহজনক কৈছোঁ ছাৰ মই এইটো কাম কেনেকুৱা হ'ব আপুনি কওকচোন তেতিয়া ছাৰে মোক এটাই কৈছে তুমি ফুটপাথত বিজনেছ কৰা ফুটপাথত কি কৰা তুমি চাহৰ দোকান দিয়া কিবা বেলেগ পৰঠাৰ দোকান দিয়া এইটো কাম কৰা কিন্তু এইটো কাম কেতিয়াও নকৰিবা নিজৰ ভৱিষ্যত আছে নিজৰ হাজবেণ্ড আছে তাৰ নেক্সট দিনা মোক তাই মাৰিছে আৰু আপোনাৰ লগতে অন্য ইয়াত ভুক্তভোগী আছে নেকি আছে ওপৰত আছে মোৰ লগৰ ছোৱালী আছে তেওঁলোকে নিজে আগবাঢ়ি যায়নে নে তেওঁলোককো জোৰ কৰা হয় মানে এনেকুৱা ধৰণৰ ওনাৰ স্পেচিয়েলি ওনাৰবোৰ এনেকুৱা হোৱাৰ কাৰণে আমাৰ গুৱাহাটীত যিমান পাৰ্লাৰ আছে গোটেই পাৰ্লাৰবোৰ বদনাম স্পা বেয়া নহয় স্পা হ'ল আমাৰ টক্সিনছ ৰিমুভ মাছাজ থেৰাপি হয় এই থেৰাপিটোক এওঁলোকে বদনাম কৰিছে আৰু দুখীয়া ছোৱালীবোৰক ফুচলাই লৈ আনি এইবোৰ মাছাজ কৰিব দিয়ে আৰু এই বেয়া ধান্দাবোৰত সোমাই দিয়ে দুখীয়া ছোৱালী পইচাৰ দৰকাৰ ঘৰৰ অসুবিধা তেওঁলোকে কি কৰিব
অ'নাৰবোৰে মানে এইটো চান্স পাইছে আৰু দুখীয়া ছোৱালী কিন্তু কোনো ছোৱালীৰ আজিলৈকে চাব স্পা পাৰ্লাৰৰ ছোৱালীবোৰৰ এনেকুৱা ধৰণৰ যিবিলাক পাৰ্লাৰ আছে বা স্পা আছে তাৰ ছোৱালীবোৰৰ কোনো চাৰ্টিফাইড নহয় অ'নাৰবোৰৰো কোনো চাৰ্টিফিকেট নাই তেওঁলোকৰ এইবোৰৰ বিষয়ে একো জ্ঞান নাই একাংশৰ নাই একাংশৰ আছে তাকেতো নহয় মানে মেক্সিমাম এইবিলাক এনেকুৱা ধৰণৰ ধান্দাৱালা পাৰ্লাৰবিলাক যোনবিলাক আছে আৰু যোনবিলাক ধান্দা কৰি আছে যাৰ পাৰ্লাৰ আছে বা এনেকুৱা চেলুন আছে স্পা আছে তেওঁলোকৰ নিজৰ চাৰ্টিফিকেট আছে তেওঁলোকে শিকি আহিছে কোনো একাডেমীৰ পৰা শিকি অহা তেওঁলোকৰ শিকাৰ চাৰ্টিফিকেট আছে কিন্তু এই যে ধান্দা চলাই আছে যে এওঁলোকৰ আপোনালোকে গৈ সোধক তেওঁলোকৰ কোনোবা এজনৰ কিবা এখন চাৰ্টিফিকেট আছে নেকি শিকাৰ চাৰ্টিফিকেট আছে